কবিতাৰ শিৰোনামা বন্ধুত্বৰ এনাজৰী। বৰকৈ মনত পৰিছে আজি সেই দিনবোৰলৈ, বৰকৈ অনুভৱ কৰিছোঁ সেই স্মৃতিবোৰ। হয়তো মই লাহে লাহে গম পাই আহিছোঁ প্ৰিয় বন্ধুত্ব কাক কয়। এতিয়া বুজিব পাৰিছোঁ বন্ধুত্বৰ সীমাৰেখাডাল বৰ দীঘল। তোমালোকৰ মনত পৰেনে সেই যে ফিজিক্স মেথছৰ টিউচন কৰা দিনকেইটা? মই হয়তো পাহৰিব নোৱাৰিম সেই স্মৰণীয় দিনকেইটা। সেই দিনবোৰ বুকুত লৈ দেখিবলৈ শিকিম জীয়াই থকাৰ নতুন সপোন। বন্ধুত্বৰ এনাজৰীৰে বান্ধ খাই পৰিছোঁ আজি। ইতিহাস ৰচাৰ দৰে হৃদয়ত নামবোৰ সাঁচি ৰাখিবি। মনত পেলাবি কেতিয়াবা ডাঙৰ মানুহ হ'লেও পাহৰি নাযাবি। আমাৰ বন্ধুত্ব সদায় অমৰ হওক, এয়াই মোৰ আশা। জয়টো লোহিত দিকং উচ্চতৰ মাধ্যমিক বিদ্যালয়। জয়।